এই ভাপ পিঠাটো কাৰ কাৰ প্ৰিয় জনাবচোন আৰু এই ভাপ পিঠাটো কেনেকৈনো প্ৰস্তুত কৰে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমে মই গুড়খিনি চকলিয়াই ল'লোঁ। তাৰপিছত কেৰাহীখন গৰম হোৱা দি দিলোঁ। এতিয়া গুড়খিনি অকণমান ভাজি লওঁ। এনেধৰণে ভজাৰ পিছতে নাৰিকলৰ গুড়ি একাপ দি দিলোঁ। দি পেলাই অলপ দেৰি এনেধৰণে ভাজি লওঁ। তাৰ পাছতে অকণমান পানী দি দিছোঁ গুড়খিনি অকণমান ভাজিবৰ কাৰণে, নহ'লে ধৰি যাব পাৰে। এনেকৈ উতল অহাৰ পাছতে অকণমান শুকাই গ'লে মই কেৰাহীৰ পৰা নমাই দিলোঁ। পিঠাগুড়িখিনি অকণমান পানী দি এনেকৈ অকণমান সানি ল'লোঁ। হেতাখনেই সানি লৈছোঁ আৰু এতিয়া সনাৰ পিছতে এনেকৈ মুঠি মাৰি দিলে মুঠিটো ৰ'ব লাগে। ইয়াৰ পাছতে চেকনিখনৰ দ্বাৰা পিঠাগুড়িখিনি চালি ল'লোঁ। চালি লোৱাৰ পিছতে পিঠাগুড়িখিনি লৈ ল'লোঁ এনেকৈ চৰিয়া এটাত। এতিয়া প্ৰেছাৰত পানী 3 কাপ দি দিলোঁ। দিয়াৰ পাছতে সাঁফৰখন মাৰি দিলোঁ। এতিয়া চুপি এটাত পিঠাগুড়িখিনি একাপ এনেকৈ দি ল'লোঁ। দি চামুচখনে লাহে লাহে মিহিকৈ ওপৰটো অকণমান মিহিকৈ দি দিলোঁ। দিয়াৰ পাছতে ইয়াৰ মাজতে ভৰাই দিলোঁ গুড় মানে গুড় আৰু নাৰিকল অলৰেডি বনাই থোৱা আছে যে। এতিয়া আকৌ ইয়াতে একাপ পিঠাগুড়িও দি দিলোঁ। দিয়াৰ পাছতে আকৌ ধুনীয়াকৈ চামুচখনে লাহে লাহে, হেঁচিব নালাগে, লাহে লাহে পিঠাগুড়িখিনি মিহলাই দিলোঁ। এতিয়া ধুনীয়াকৈ সমান হৈ গ'ল। এতিয়া পিঠাগুড়ি ভৰাই ল'লোঁ। এতিয়া চুপিটো প্ৰেছাৰত দি দিলোঁ। এনেধৰণে দিয়াৰ পাছতে এটা বাতিয়ে সৰু বাতি ঢাকি দিলোঁ, ভাপটো যাতে ওলাই যাব নোৱাৰে। এনেধৰণে 5 মিনিট ৰাখি দিব লাগে। 5 মিনিট হোৱাৰ পিছতে এনেকৈ ধৰণে ধৰি ল'লোঁ, গৰম হৈ আছে। এতিয়া বাকী দিম। এতিয়া ইয়াতে ধুনীয়াকৈ পিঠাটো ওলাই গ'ল, দেখিছেনে? ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।